মোৰ বিৰুদ্ধে পইচা লৈ বিদ্যালয় পৰিচালনা সমিতি গঠন কৰা বুলি যি অভিযোগ কৰিছে সেইটো একেবাৰে মিছা আৰু ভিত্তিহীন। প্ৰতিবাৰতে পৰিচালনা সমিতিখন গঠন কৰিবলৈ গ'লে প্ৰধান শিক্ষকে তেওঁৰ ভাই ভতিজা লৈ আহি স্কুলখনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি নিৰ্বাচন হৈছে, নিৰ্বাচনৰ যোগেদি যেতিয়া এটা মানে সভাপতি কৰা হয়, চিলেকশ্যন কৰা হয়, তেতিয়া এইটো কেনেকৈ টকাৰ কথা আহিব? দৰুৱা খন্দকাৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হামিদুল ইছলাম চাহাব আৰু তাৰ দুজন ভতিজাই মোৰ বিৰুদ্ধে পইচা লৈ বিদ্যালয় পৰিচালনা সমিতি গঠন কৰা বুলি যি অভিযোগ কৰিছে সেইটো একেবাৰে মিছা আৰু ভিত্তিহীন। যোৱা জানুৱাৰী মাহৰ 9 তাৰিখে মানকাছৰ আৰক্ষী বিষয়া আৰু সেনা জৱানৰ উপস্থিতিত এক গোপন বেলট ভোটৰ যোগেদি আৰু উল্লেখিত প্ৰস্তাৱৰ মত লৈ এক গোপন বেলট ভোটৰ যোগেদি সমিতিখন গঠন কৰা হয়, য'ত প্ৰধান শিক্ষক নিজে আছিল প্ৰিচাইডিং অফিচাৰ আৰু তেখেতৰ সহোদৰ ডাঙৰ ভায়েক মোৱাজ্জল হুছেইন আছিল সভাপতি। তেখেতৰ দুয়োজনৰ মতামত আৰু ৰাইজক লৈ কমিটিখন গঠন কৰে। মই CRC মইনুল হক আৰু মোৰ সহকৰ্মী মামুদ হুছেইন CRC দুজন পৰ্যবেক্ষক হিচাপে আছিলোঁ। সিহঁতে নিজে কমিটিখন গঠন কৰিছে আৰু আমি CRC হিচাপে সেইটো মাথন পৰ্যবেক্ষকহে কৰিছোঁ। কিন্তু সিহঁতে আমাৰ ওপৰত যি ষড়যন্ত্ৰমূলক এক দোষাৰোপ কৰিছে সেইটো আচলতে মিছা আৰু ভিত্তিহীন। প্ৰতিবাৰতে পৰিচালনা সমিতিখন গঠন কৰিবলৈ গ'লে প্ৰধান শিক্ষকে তেওঁৰ ভাই ভতিজা লৈ আহি স্কুলখনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি নিজৰ পক্ষত কমিটিখন গঠন কৰি লয়, নিজৰ ভাই অথবা ভতিজাক সমিতিখনৰ সভাপতি পাতি মৈমতালিকৈ স্কুলখন চলাই থাকে। এই বুলিও সেনেকুৱা কৰিবৰ চেষ্টা কৰিছিল, কিন্তু বাৰ বাৰ তাৰিখ সলনি কৰাৰ পিছতো অৱশেষত দক্ষিণ শালমৰা মানকাছৰ জিলাৰ DC ছাৰ আৰু ADC ছাৰৰ হস্তক্ষেপত অৱশেষত 9 জানুৱাৰী 2021 এখন গোপন বেলট ভোটৰ যোগেদি সমিতিখন গঠন হয় আৰু প্ৰধান শিক্ষকৰ নিজ ভতিজা যিজন সভাপতি প্ৰাৰ্থী আছিল তেওঁ পৰাজয় বৰণ কৰে। তেওঁ পৰাজয় বৰণ কৰাৰ লগে লগে প্ৰধান শিক্ষক মহোদয়ে তাৰ ভাই ভাতিজাক লৈ বিভিন্ন ধৰণে মোৰ প্ৰতি ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু একাংশ সাংবাদিক মাতি মোৰ বিৰুদ্ধে টকা লৈ সমিতিখন গঠন কৰা হৈছে বুলি দোষাৰোপ কৰি আছে। এই বিষয়ে মোৰ সতীৰ্থ CRC মামুদ হুছেইনো আছে। মামুদ হুছেইনৰ পৰাও আপোনালোকে 2 শাখাৰ শুনিব পাৰে এই বিষয়ে। প্ৰধান শিক্ষকজনৰ নাম হামিদুল ইছলাম, নতুন সভাপতিগৰাকীৰ নাম হৈছে গালিব হুছেইন। গালিব হুছেইন আচলতে একেবাৰে দুখীয়া ঘৰৰ ল'ৰা। তেওঁ মাছৰ ব্যৱসায় কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰে। প্ৰধান শিক্ষক অপেনলি কৈ দিয়ে যে এজন মাছমৰীয়াক মই এই সভাৰ সভাপতি হিচাপে মানি কেতিয়াও ল'ব নোৱাৰোঁ। এনেকুৱা মতামত প্ৰধান শিক্ষকজনে দি আছে, যাৰ ফলত স্কুলখনক এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈ শৈক্ষিক দিশৰ এক অৱনতি সৃষ্টি হৈছে। সমগ্ৰ বিষয়টো ঊৰ্ধ্বতম কৰ্তৃপক্ষ জানে। এই বিষয়ে আমাৰ জিলাখনৰ উপায়ুক্ত ডাঙৰীয়া আৰু DMC চাৰ্চত থকা ADC ইনামুল ছাৰ এই বিষয়ে ভালকৈ অৱগত। তেখেতে এই বিষয়ে ভালকৈ জানে, কেইবাবাৰো তেখেতক লৈ এই বিষয়ে মেল মিটিঙো হৈছে। মই ঊৰ্ধ্বতম কৰ্তৃপক্ষই এইটোৱে দাবী জনাম যে মই পইচা লৈ কমিটি গঠন কৰা বুলি মোৰ যি মানহানি কৰিছে এইটো ঊৰ্ধ্বতম কৰ্তৃপক্ষই। মই মামুদ হুছেইন, মোৰ সতীৰ্থ মনাল হকে যিটো ক'লে, মই তাৰ লগত সিদিনা এই নিৰ্বাচনত আছিলোঁ। নহয়, এইটো একদম ভিত্তিহীন কথা, কাৰণ এইটো নিৰ্বাচন হৈছে। নিৰ্বাচনৰ যোগেদি যেতিয়া এটা মানে সভাপতি কৰা হয়, চিলেকশ্যন কৰা হয়, তেতিয়া এইটো কেনেকৈ টকাৰ কথা আহিব? একদম ভিত্তিহীন কথা এইবিলাক। এইটো নহয়, টকা লোৱা নাই ইয়াতে। ক'লে হ'ব নেকি যে টকা লৈছে বুলি? মই এইটো ক'ব বিচাৰিছোঁ যে আচলতে যিকোনো বস্তু এটা চাবলৈ হ'লে, এটা প্ৰচাৰ কৰিবলৈ হ'লে, বাতৰি পৰিৱেশন কৰিবলৈ হ'লে এটা চাব লাগে যে কি হৈছে ঘটনাটো, আৰু মূল ঘটনাটো জানিব লাগে। পইচা লৈ কমিটিটো বনাইছে নে ভোট কৰি বনাইছে নে কি কৰিছে সেইটো চাব লাগে। এনে কৰি বাতৰি পৰিৱেশন কৰিলে হ'ব নেকি? এইটো চাব লাগিব।